আজি আমি প্ৰেছ মিট যিটো আপোনালোকক যিটো মাতিছোঁ আমি উদ্দেশ্য হৈছে যোৱাকালি যিটো হামবেনত যিটো পশ্চিম কাৰ্বি আংলঙত যিটো ডেলিগেট যিটো ছেশ্যনত ASDC দলৰ যিটো প্ৰাক্তন যোনটো মানে কাৰ্বি আংলং সাহিত্য মুখ্য কাৰ্যবাহী সদস্য তেখেত যিটো অশালীন মন্তব্য কৰিছে আৰু যিটো যুক্তিহীন যিটো কথা কৈছে এইটো আমি কোনো পধ্যে সেইটো যিটো কথা কৈছে আমি গ্ৰহণযোগ্য নহয়। সেইটো কাৰণে আমি APSC দলৰ পৰা এইটো ধিক্কাৰ দিছোঁ যে আহি থকা দিনত যে এনেকুৱা মন্তব্য নকৰে, কাৰণ তেখেতে ব্যক্তিগত আমাৰ APSC দলত প্ৰেছিডেণ্টক এইটো ফেমিলিৰ ক্ষেত্ৰত তেখেতে মন্তব্য কৰিছে। এইটো ৰাজনৈতিক এইটো মন্তব্য কৰিব পাৰে জানো? এইটোৱে আমি APSC দলৰ পৰা এইটো ধিক্কাৰ দিছোঁ। যিটো আহি থকা দিনত যদি এনেকুৱা মন্তব্য কৰে আমি আইন ওচৰত চাপিম আৰু আমাৰ নিজস্ব ট্ৰেডিশ্যনেল কাৰ্বি ট্ৰেডিশ্যনেল যিটো আমাৰ যিটো নিয়ম কাষ্টমাৰী ল আমি ওচৰত চাপিবলৈ আমি বাধ্য হ'ম। সেইটোৱে আমি ধিক্কাৰ দিছোঁ। যেতিয়া আহি থকা দিনত যে এনেকুৱা অশালীন মন্তব্য অপদাৰ্থ মন্তব্য এনেকুৱা যদি মন্তব্য কৰে কিন্তু আমি কোনো পৰ্যায়ে APSC দলটো আগবাঢ়িম আৰু সেই যোনটো মানুহে এনেকুৱা ধৰণৰ যদি মন্তব্য কৰে আমাক APSC দলৰ যোনটো চেণ্ট্ৰেল কমিটি আমাৰ সন্মানীয় যে কথা যদি এনেকুৱা যদি আকৌ মন্তব্য কৰে আমিতো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। সেইটোৱে আৰু এটা কথা ক'ব বিচাৰোঁ যে তেখেতে মন্তব্য কৰিছে যে APSC দলৰ খালী সেই প্ৰত্যক্ষ কৰে, কাৰণটো কি? এইটো ডাঙৰ প্ৰশ্ন। এইটো ধনৰ বিনিময়ত কিবা ভিতৰে কিবা BJP দলৰ কিবা আছে নেকি? সেইটোৱে প্ৰশ্ন আমাৰ। কেৱল আমাৰ APSC দলৰ কিবা প্ৰত্যক্ষ কৰে নেকি? কেৱল APSC দলৰ আক্ৰমণ কৰে নেকি? আজিৰ দিনত আমি ৰুলিং কৰিব পাইছোঁ নেকি? আমি শাসন কৰিছে জানো? আমি ৰাজত্ব কৰিছে জানো? আমি কাউন্সিলত আপোনালোকে দেখিছে কিয় এনেকুৱা মন্তব্য কৰে? কেৱল ধনৰ লালচে কিবা মন্তব্য কৰে নেকি? BJP দলে কিবা এটা ক'ব দিলে তেখেতে মন্তব্য সেইটো কৰি দিয়ে নেকি? সেইটোৱে প্ৰশ্ন। গতিকে আজিলৈকে আমি দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ যদি আৰু আহি থকা দিনত মন্তব্য কৰে কিন্তু কোনো পধ্যে আমি সহ্য নকৰে আৰু এনেকুৱা যদি মন্তব্য কৰে আমি সেইটোতো বিচাৰটো আমি কৰিমেই আৰু লগতে APSC দলত সেই যুঁজটো আগবাঢ়িম। APSC দলে কোনো পৰ্যায়ে এইটোতো গ্ৰহণযোগ্য নহয়, এইটো জানে আপোনালোকে। আৰু এটা কথা ক'ব বিচাৰোঁ মই, দল যোৱাবাৰ কিমানো তেনেকৈ ভোট পাইছে? 15,000, মাত্ৰ 15,000। অল কাৰ্বি আংলং কিমান পাইছে? এইটোৱে প্ৰশ্ন। যদি নিজৰ স্থিতি যদি দলত যদি ৰাখিব বিচাৰে তেতিয়াহ'লে নিজস্ব এইটো দলটোৰ স্থিতিটো আগবাঢ়ক না। তেখেতসকলৰ ASDC দলৰ বিৰোধী দল হয়। আজি APSC দলত কিয় আক্ৰমণ কৰিছে? এইটো ডাঙৰ প্ৰশ্ন। মাত নামাতে কিয় BJP দলৰ? আজিলৈকে কিয় নীৰৱ হৈ আছে? কিয় নিমাত হৈ আছে? কাৰ্বি আংলং ৰাইজে বৰ্তমান এইটো দলটো ৰিজেক্ট কৰিলে, কাৰণ 15 বছৰ শাসন কৰিলে ASDC দল। আজিলৈকে ৰাইজক কি কৰিছে? ৰাইজে কেঞ্চেল কৰিলে। তেখেতসকলৰ দলটো কোনো স্থিতি নাই, কাৰণ সকলো ৰাইজে বুজিছে কাৰ্বি আংলং ৰাইজে ভুগি আছে, নিজৰ অধিকাৰটো হেৰাই পেলাইছে। 6 শিডিউল যিটো সংবিধান দিছে অধিকাৰ এইটো হেৰাই পেলালে। তেনেকুৱা পাৱাৰহে বিচাৰে। আজিৰ দিনত এনেকুৱা ভুগিব লাগে কাৰ্বি আংলং, সেইটোৱে প্ৰশ্ন। গতিকে এইটোৱে ক'ব বিচাৰোঁ যে আহি থকা দিনত এনেকুৱা মন্তব্য নকৰে যে যিটো আমাৰ জতচন বেদত এটা কথা ক'ব বিচাৰোঁ যে আপুনি এনেকুৱা মন্তব্যত ব্যক্তিগত আমাৰ সন্মানীয় যে কথা দলত এনেকুৱাত ব্যক্তিগত যাতে মন্তব্য নকৰে সেইটোৱে ধিক্কাৰ দিছোঁ আৰু সেইটোৱে অনুৰোধ কৰিলোঁ।